Hello everyone, আজিৰ ভিডিঅ'ত বহুত কেইটা নিউজ কভাৰ কৰা হৈছে। লাষ্টলৈকে ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব। ফাৰ্ষ্ট নিউজটো হৈছে ট্ৰেভেলাৰ নয়নৰ বিষয়ে। লাষ্ট ভিডিঅ'ত আমি দেখাইছিলোঁ যে জন্মাষ্টমীত কেনেকৈ এক্সিডেণ্ট হয়। আকৌ আজি ভিডিঅ' এটা আপলোড কৰিছে য'ত তেওঁৰ মূৰত 6টা চিলাই পৰে। আচল ঘটনাটো জানিবলৈ তেওঁৰ ভিডিঅ'টো চাই লওক। নেক্সট নিউজটো আকৌ নয়নৰ বিষয়ে। তেওঁ যোৱাকালি ভিডিঅ'টোত হেটাৰ্ছবোৰক ৰিপ্লাই দিয়ে। এইবিলাক তেওঁৰ ৱাইফক লৈ ক্ৰিটিচিজম কৰিছে। কি এনেকুৱা কয় যাক বহুত দিনৰ মূৰত গৈছে ঘৰত যাব পৰা নাই অলপ দেউতাহঁতৰ লগত থাকিব খোজে কি আপোনালোকে কিয় বেয়া পায় তাই ঘৰত থকাটো দেখাব গৈছে তো কিয় বেয়া পায় আপোনালোকে কিয় লৈ আহিব কয় সোনকালে কেইদিন থাকক না অলপ শান্তিত থাকক এতিয়া হেটাৰ্ছখিনিক দিওঁ ৰ'ব এণ্টাৰটেইনমেণ্ট নামৰ চেনেল নে কিবা একাউণ্ট নাজানো কমেণ্ট দিছে বহুত নাটক কৰে আপোনাৰ ৱাইফে ভিডিঅ'ৰ মছলাৰ কাৰণে আচ্ছা আপুনি চাগে কোনোবা জনমত বা এই জনমতে ডিৰেক্টৰ আছিলে চাগে চিনেমাৰ নাটকবিলাক বুজি পায় তো ধন্যবাদ আপোনাক চাগে নাটক বুলিয়ে লাগিছে কিন্তু বেয়া নাপাব বহুত মানুহ আছে যিখিনি আমাক ভাল পায় তেখেতসকলে আমাৰ এইবোৰ নাটক বুলি নাভাবে জুনমণি ৰায় বাইদেৱে কৈছে তুমি ভাল পোৱা তোমাৰ ৱাইফক ঠিকে আছে অ'কে বাট তাই যে বিশ্বাস নকৰে নিশ্চয় তুমি কিবা এনেকুৱা কৰিছিলা যিটো বাবে তাই তোমাক ট্ৰাষ্ট নকৰে বাপৰে বাইদেউ আপুনি দেখোন একদম সব কথাই জানে দেখোন হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপত এনেকুৱা থাকেই ডাঙৰ কথা নহয় মিঠা তিতা কেঁহা চবে থাকে এই সম্পৰ্ক সংসাৰ আৰু জুনমণি ৰায় হয়তো আপুনি বিয়া পাতা নাই বা বিয়া পাতি আপুনি অকণমান বেছিয়ে ভাল সেইকাৰণে এইবিলাক সোৱাদ আপুনি পোৱা নাই ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে নেক্সট নিউজটো হৈছে অৱয়ব ভূঞাৰ বিষয়ে অৱয়ব ভূঞাই ৰিচেণ্টলি কি ফটোৱা পডকাষ্টত এটা ভিডিঅ' আপলোড কৰে পডকাষ্টটোত অহিৰণ শৰ্মাও থাকে তাত ভেৰিয়াছ টপিকৰ ওপৰত ডিছকাছ কৰে তাত ৰঘুপতি কিয় পেন ইণ্ডিয়া চিনেমা হিচাপে ৰিকগনাইজ হোৱা নাই তাক লৈ অহিৰণ শৰ্মাই কি কয় মনোযোগেৰে চাওক এষাৰ কথা ৰবিদাই কৈছিলে তাৰপিছত কৈছিলে ৰবিদাই তেতিয়া যে এনেকৈ কৈছিল যে মই সুধিছিলোঁ যে অসমীয়া চিনেমাকেইটা পেন ইণ্ডিয়া হেৰি কৰিব পাৰে কৈছে কি অসমীয়া চিনেমা এতিয়া পেন ইণ্ডিয়া নিবৰ কাৰণে মই যা তা জাবৰ বস্তু টাইপকো মই পেন ইণ্ডিয়াটো লৈ যাব নোৱাৰোঁ এতিয়া তেওঁ নিজে কৈছিলে যে ৰঘুপতি সেই টাইমটোত এখন মাছ ফিল্ম হয় কাৰণ ইয়াৰে মানুহে চাব এনজয় কৰক এইখনক মই যদি এতিয়া পেন ইণ্ডিয়া লৈ যাওঁ মই ষ্টাৰ্ট কৰিলোঁ কি মোৰ কালচাৰটো দেখালোঁ জানো মোৰ কিবা এটা মানে মই এনেকুৱা মানুহে চাবলগীয়া বস্তু তেতিয়া আমি পেন ইণ্ডিয়া ভাবিব পাৰোঁ যেতিয়া আমাৰ ইয়াৰে কালচাৰ হওক বা আমাৰ ইয়াৰে কিবা এটা নেদেখা বস্তু মানুহে আমি বাহিৰত এটা ডাঙৰ হেৰিত দেখাব খোজোঁ কাৰণ এতিয়া মাছ এতিয়া ৰঘুপতি হওক ৰাঘৱ হওক দিজ আৰ গুড ফিল্মছ মাছ ফিল্মছ হয় কিন্তু সম্পূৰ্ণ ভিডিঅ'টো জানিবলৈ ডেছক্ৰিপশ্যনত দিয়া আছে নেক্সট নিউজটো হৈছে ডিম্পুৰ বিষয়ে ডিম্পুৱে এটা NGO ষ্টাৰ্ট কৰিব ওলাইছে য'ত পইচা ৰেইজ কৰি যিবিলাক মানুহে চিকিৎসা কৰিব নোৱাৰে তেনেবোৰ মানুহবিলাকক হেল্প কৰিব মই ইউটিউবাৰ বুলি জানি বহুতে মোৰ ওচৰত আহে যে আমাৰ বেমাৰ হৈছে আমাৰ কিবা হৈছে এতিয়া সকলোকেতো মই সকলোৰে মই ভিডিঅ' বনোৱা বা সকলোৰে সহায় কৰাটো ইমান সহজ কথা নহয় কিন্তু তাৰ কাৰণে ভাবিলোঁ যে এটা NGO বনোৱা যাওক একদম গভৰ্ণমেণ্ট ৰেজিষ্টাৰ কৰি পিনে আৰু সেই NGOটোত এনেকুৱা কেছবিলাক লোৱা হ'ব যে কাৰোবাৰ বেমাৰ হৈছে আৰু সেই কেছটোৰ ওপৰত 2-1 টকা ৰেইজো কৰা হ'ব পইচাও উঠোৱা হ'ব আৰু এনেকুৱাকৈ সহায় কৰা হ'ব মানে মানুহটোক পূৰা ভালকৈ চাই পিনে নেক্সট নিউজটো হৈছে সুকুৰ আলিৰ বিষয়ে সুকুৰ আলিৰ ৰিচেণ্ট ভিডিঅ' এটা খুব ভাইৰেল হৈছে য'ত তেওঁ ইণ্ডিয়াৰ ফুল ফৰ্ম কি কয় আৰু আমি ইণ্ডিয়া পাইছোঁ কেতিয়া 1947 চনৰ 15 আগষ্টত আমি ইণ্ডিয়া পাইছোঁ ইণ্ডিয়াৰ ফুল ফৰ্ম কি আইটো হ'ল ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীনতা ইণ্টাৰনেশ্যনেল ৰাষ্ট্ৰ দ্বিতীয় ডেমক্ৰেট মানে গণতন্ত্ৰ আইটো ইণ্টেলিজেন্স বুদ্ধিমান সাহসতা বুলি আমি যিকোনো এটা ধৰিব আৰু এতে এৰিয়া থেংক ইউ ফৰ ৱাটছিং একোৱা ইউটিউব ৰিলেটেড নিউজৰ কাৰণে ছাবস্ক্ৰাইব কৰিব